ভাৰতৰ এখন মন্দিৰত এতিয়াৰ পৰা ব্লাড ডোনেশ্যন কৰিও আপুনি VIP দৰ্শন লাভ কৰিব। ক'ত এই মন্দিৰ আৰু কিয় এনেকুৱা এটা বিশেষ পদক্ষেপ মন্দিৰ পৰিচালনা সমিতিয়ে লৈছে, সকলো কম ভিডিঅ'টো শেষলৈকে চাব। মন্দিৰত VIP দৰ্শন এই বিষয়টো প্ৰায় সকলোৱে বেয়া পায়। ঈশ্বৰৰ চকুত যদি সকলো সমান, তেনেহ'লে মন্দিৰ ব্যৱস্থাপনাত এই ক্ষমতা দেখা নাযায় কিয়? দুখীয়াসকলে ঘণ্টাৰ পিছত ঘণ্টা লাইনত ধৰি দৰ্শন কৰে, আনফালে কিছুসংখ্যক লোক 5 মিনিটত দৰ্শন কৰাৰ সুবিধা পাই যায়। এই টপিকটো লৈ বহু সময়ত কণ্ট্ৰভাৰ্চি হোৱা দেখা যায়। VIP দৰ্শন সাধাৰণতে অৰ্থ ক্ষমতা নহ'লে বিশেষ পৰিচয়ৰ লগত জড়িত আছিল, কিন্তু মধ্যপ্ৰদেশৰ ওমকাৰেশ্বৰ মন্দিৰে ইয়াৰ অৰ্থ কিছু পৃথক কৰি তুলিছে। এতিয়াৰ পৰা যিসকল ভক্তই ৰক্তদান কৰিব, তেওঁলোককো VIP দৰ্শন কৰিবলৈ দিয়া হ'ব। ইয়াৰ দ্বাৰা মন্দিৰ পৰিচালনা সমিতিয়ে আধ্যাত্মিকতাৰ লগতে মানৱ সেৱাৰো বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে। লগতে মন্দিৰত কালেক্ট হোৱা হাজাৰ হাজাৰ ইউনিট ব্লাড স্থানীয় হস্পিটেলসমূহত ডোনেট কৰা হ'ব, যাৰ ফলত প্ৰতিদিনে শ শ লোকৰ জীৱন বচাব পৰা যাব। এনেকুৱা ব্যৱস্থা ভাৰতৰ প্ৰতিখন মন্দিৰত হ'ব লাগে নে নাই, আপোনালোকৰ মতামত কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।